নমস্কাৰ প্ৰথমতে এই ভিডিঅ'টো চাই লওক হয় আমি যেতিয়া এই বাংলাদেশী মিয়া গেদা ইমানক যেতিয়া আমি বুকুৰ আপোন কৰি লৈ আছো আমাকতো কাটবয়ে স্বাভাৱিক এইটো কাটাটো আৰু তাতে আৰু দুটামান নেতা আছে সেই নেতাকেইটাই সিহঁতক লৈ কিনে আশাবাদী সিহঁতে ভোটত জিতাব সিহঁতে মুখ্যমন্ত্ৰী হ'ব কোনোবাই MLA হ'ব কোনোবাই সেই গেদাৰ তিৰিমাখানক চুমা খাই আছে কোনোবা পাকিস্তানৰ ISI এজেণ্ট এটাই ৰক্ষণাবেক্ষণ দি আছে অসমীয়া বুলি কৈ আছে মায়েৰ আপোনালোকে এটা কথা ভাবকচোন 1920-1930 সেই সময়ত যদি সেই লাহোৰ আৰু কৰাচীৰ হিন্দু মানুহখিনিক যদি কোনোবাই কোৱা হয় যে তহঁতৰ আহিব লগা দিনত বহুত বেয়া অৱস্থা হ'ব ঘৰৰ পৰা কাটি উলিয়াই দিব নালবা দেশ এৰি পলাব লাগিব কাইতো বিশ্বাস নকৰিলা হয় কিমান হাঁহি উঠলা হয় সিহঁতৰ হিন্দুকেইটা ভাইৰ ডাইলগ উতলি উঠি লৈ আৰু যদি 1960-70 সেই সময়ত কাশ্মীৰী হিন্দুখিনিক কোনোবাই কয় যে আহিব লগা দিনত তহঁতৰ চব খতম হৈ আছে TDAP ৰাস্তাত লৈ যায় তহঁতৰ সন্মুখতে চলিব না মেচিন বনাব সিহঁতে যেতিয়া বিশ্বাস নকৰিল হয় সিহঁতে যেতিয়া ৰিফিউজি কেম্পত থাকিব লগা হ'ব বুলি কোনোবাই ক'লে হয় সিহঁতে হাঁহিল হয় পিছত কি হ'ল আপোনালোকে দেখা পাইছে চেম তেনেকে বৰ্তমান কি ঘটি আছে আপোনালোকে চাওক অসমত থাকি ইহঁতে অসমীয়াক কাটিম এটাকে কাটিম নদীত পাহেৰি ইমান শব্দ ক'ব পাৰে কাৰ কাৰণে এই বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা এই গেদা মিয়াখিনি অসমীয়াক কাটিম বুলি ক'ব পৰা হৈছে আজি আপোনালোকেও জানে দেশ বিভাজন কি কাৰণত হৈছিল আৰু সেই বিভাজনৰ পাছত পাকিস্তানটো মুছলিম কাণ্ট্ৰি হৈ থাকিল কিন্তু ভাৰতখন এনেকুৱা এখন সেকুলাৰ কাণ্ট্ৰি হৈ থাকিল এই সেকুলাৰিজিমৰ টুপিটো এনেকৈ পিন্ধি থাকিল যে এতিয়া বৰ্তমান মেক্সিমাম ষ্টেটত অকল মুছলিম প্ৰধান ষ্টেট হৈ পৰিছে এনেহে নামত সংখ্যালঘু একঘৰ মানুহৰ 17-18টা চলি মেক্সিমাম ষ্টেটত সিহঁতৰ পপুলেশ্যন বেছি হয় মোৰ প্ৰশ্ন সেই গেদাখিনিৰ ওপৰত নহয় মোৰ প্ৰশ্ন সেই সেকুলাৰত টুপি পিন্ধি থকা হিন্দু বকা ওপৰতে যে আহিব লগা দিনত কি ভাবি আছা কি চিন্তা কৰছা তাৰ মানে নিজৰ চকু দি দেখা পোৱা নাই নেকি কাণাত কি হৈ আছে কি ঘটি আছে দেখা পোৱা নাই নেকি এতিয়াও যে সেই সেকুলাৰিজিমৰ টুপিটো যে পিন্ধি আছা আহিব লগা দিনত তহঁতৰ চলি পলি তহঁতৰ নাতি পুতি এই ৱালত তহঁতৰ ডাঙৰকে ফটো এখন সদায় জোতা মাৰিব সদায় চেণ্ডেল মাৰিব কাৰণ আজিৰ ডেটত এই সেকুলাৰিজিমৰ টুপিটো পিন্ধি কিনে যিখন নাটক কৰি আছা সেই নাটকখিনি কিন্তু এই সেকুলাৰখিনিক কৈছো তহঁতৰ ঘৰৰ আপি তিৰিকো নেৰে তহঁতো মৰব লাগিব একদিন তহঁতকো ৰাস্তাত কাটিব কাৰণ সিহঁতে ছাপৰ্ট কৰি ইমান ওপৰত উঠি দিছে সিহঁতক তাৰমানে অহাকালি তাৰমানে নিজৰ চোতালত আহি গোটেই খানদানৰ গল কাটি থৈ যাব আজি এই অৱস্থাত আনি ধৰি সেকুলাৰ কৰি গোটেই দেশখন থকৰাত সেকুলাৰ ওলাইছে সেইকাৰণে প্ৰতিটো অসমীয়া আৰু প্ৰতিটো হিন্দু মানুহক মই এটা বস্তু ৰিকুৱেষ্ট কৰোঁ এই ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক প্ৰত্যেকটা মানুহে দেখা পায় কোনোবা যদি ভায়েকটো সেকুলাৰ আছে কাণ তলিয়াই চৰ্দি কিনে ভাল কৰে চিধা কৰে কোনোবা যদি বাপেকটো সেকুলাৰ আছে গম পায় আমাৰ দেউতা বকা আহিব লগা দিনত আমাৰ গেদাৰ গোলামী কৰাব লগতে আৰু এটা বস্তু অনুৰোধ জনাওঁ যে মই এইগিলা ভিডিঅ' বনাই থাকোঁ বা এইবিলাক কথা মই কৈ থকাৰ কাৰণে মোৰ এই ফেচবুক পেজটো ৰিপৰ্ট মাৰি অৱস্থা বেয়া কৰি দিছে কোনদিনা ডিলিট হৈ যায় ঠিক নাই আপোনালোকৰ পৰা অলপমান ছাপৰ্ট বিচাৰিছোঁ ইমানে ফ'ল' কৰক আপোনালোকে যে ভিডিঅ' চাই শ্বেয়াৰ কৰাৰ লগত কমেণ্ট কৰাৰ লগত ইমানে ফ'ল' কৰক যাতে সেই ৰিপৰ্টে কাম নকৰে ক'ব লগা এইখিনিয়ে আছিল ধন্যবাদ জয় শ্ৰীৰাম জয় অসম জয় জুবিন দা